আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ৰাতি শুৱাৰ সময়ত কৰিবলগীয়া 5টি আমল। এদিনাখন আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হযৰতে আলী ৰাদিয়াল্লাহু তাআলা আনহুক কৈছিল, হে আলী, তুমি প্ৰত্যেক ৰাতি এই 5টা আমল কৰি চয়ন কৰিবা। 4000 সোণৰ মুদ্ৰা দান কৰি চয়ন কৰিবা, কুৰাণ শৰীফে খতম কৰি চয়ন কৰিবা, জান্নাতৰ মূল্য আদায় কৰি চয়ন কৰিবা, দুজন বিবাদকাৰীৰ মাজত আপোচ কৰাই চয়ন কৰিবা, এটি হজ পালন কৰি চয়ন কৰিবা। তেতিয়া হযৰতে আলী ৰাদিয়াল্লাহু তাআলা আনহুৱে ক'লে, ইয়া ৰাসূলাল্লাহ, এই দুষ্কৰ আমলসমূহ মোৰ দ্বাৰা কেনেকৈ সম্ভৱ হ'ব? তাৰ পিছত হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, ৰাতি শুৱাৰ সময়ত বিচনাত বহি সূৰা ফাতিহা 4 বাৰ পঢ়ি চয়ন কৰিবা, তেনেহ'লে 4000 সোণৰ মুদ্ৰা দান কৰাৰ সমান সওৱাব তোমাৰ আমলনামাত লিখা হ'ব। 3 বাৰ সূৰা ইখলাছ পঢ়ি চয়ন কৰিবা, তেনেহ'লে কুৰআন শৰীফে খতম কৰাৰ সমান সওৱাব তোমাৰ আমলনামাত লিপিবদ্ধ কৰা হ'ব। 3 বাৰ দৰুদ শৰীফ পঢ়ি চয়ন কৰিবা, তেনেহ'লে জান্নাতৰ মূল্য আদায় হ'ব। 10 বাৰ দুৱাই ইস্তেগফাৰ অৰ্থাৎ তৌবাহৰ দোৱা পঢ়ি চয়ন কৰিবা, তেনেহ'লে দুজন বিবাদকাৰীৰ মাজত আপোচ কৰি দিয়াৰ সমান সওৱাব পাবা। 4 বাৰ কলিমা তামজিদ পঢ়ি চয়ন কৰিবা, তেনেহ'লে এটা হজ কৰাৰ সমান সওৱাব পাবা। তেতিয়া হযৰতে আলী ৰাদিয়াল্লাহু তাআলা আনহুৱে কৈছিল, হে আল্লাহৰ ৰাসূল, আজিৰ পৰা মই নিতৌ উক্ত আমলসমূহ কৰিহে চয়ন কৰিম ইনশাআল্লাহ।